এভৰিৱান ৱেলকাম বেক টু মাই চেনেল লিনাজ ব্লগ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ এইটো মোৰ ফাৰ্ষ্ট ব্লগ হ'ব 2022 বহুত দিনে মই ব্লগ দিয়া নাছিলোঁ এই ৰুম শিফটিং কৰোঁতে মেলোঁতে গাও ভাল নাছিলে সেইটো কাৰণে ব্লগো দিয়া নাছিলোঁ তো আজি 16 জানুৱাৰী হয় বহুত দিনৰ মূৰত মানে এমাহৰ মূৰত আহিছোঁ তো বগৰী আচাৰ বনাম ভাবিলোঁ এটা ব্লগ বনাই দিওঁ তো গতিকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে আৰু শেষত জনাবলৈ নেপাহৰিব তেন্তে চাই থাকক মইনো কেনেকৈনো বগৰী আচাৰ বনাওঁ এইফালে মাছ ফ্ৰাই কৰি আছোঁ দুপৰীয়াই হ'ল ভাত চাত বনাই মেলি আচাৰটো বনাই আছোঁ গোটা জিৰা তাৰপিছত দিম ধনিয়া মোৰ বগৰী বেছিকৈ নাই গতিকে মই অলপ কম দিম তাৰপিছত চফ এই তিনিটাই দিম জিৰা ধনিয়া আৰু চফ এইফালে চব্জি বনাই আছোঁ হেতাখন সেইকাৰণে দেখিছে অলপ ভালদৰে গৰম হ'ব দিম ধুনীয়াকৈ এইবোৰ হ'ল মানে ধুনীয়াকৈ ফুটিছে মানে ফুটালৈকে আপোনালোকে হেৰি কৰি থাকিব আৰু যদি পাৰে মানে যদি আছে ৰঙা জলকীয়া শুকান জলকীয়া দি দিব মোৰ ওচৰতো আছে মোৰ মানে পেকেট এটা আছে আগতে এইবিলাক কিনা কিবা কিবি দিয়া চ' মই এইটো ইউজ কৰিম যদি নাই আপোনালোকে সেই ৰঙা জলকীয়া দি দিব ইয়াতে মানে তো এতিয়া গোটেইবোৰ মিক্সিত পিচি দিম এয়া মোৰ পিচি হৈ গ'ল মানে বস্তুটো আপোনালোকে গোটাকৈ থ'ব গোটাকৈ বেছি ভাল হয় আচাৰত একেবাৰে মিহি কৰি নিদিব এতিয়া মই জলকীয়াখিনিও দি দিম গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম তাৰপিছত বগৰীত দি দিম বগৰীখিনি দেখাম দেই আপোনালোকক দেখিলে দুখ লাগি যায় বগৰী চাওক মানে আৰু এটা আপোনালোকক মই ৰেচিপি দিম মানে একচুৱেলি মই আজি বনাইছোঁ মানে সেইটো কাৰণে আপোনালোকক শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ বহুত ভাল লাগে খাই এইটো আমাৰ মাৰ ৰেচিপি হয় মানে মাৰ হাতৰ এইটো ঔটেঙা আৰু মাছৰ খাই খুব ভাল লাগে এনেই বনাই আছিলোঁ সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ কেনেকৈ বনাওঁ ইফালে তেল অলৰেডি গৰম হৈ আছে মানে মই ইয়াতে মাছ ফ্ৰাই কৰিলোঁ তাৰপিছত আৰু সৰু আলু আৰু মটৰ বিন মই এনেকৈ ভাজিলোঁ মানে তো এইখিনি তেলতে মই এতিয়া ঔটেঙা আৰু মাছৰ জোলকণ বনাওঁ মানে চিম্পল হয় খুব মানে ভাল লাগে খাই প্ৰথমতে পিঁয়াজ দিম এনেই সৰু সৰু মিহিকৈ কাটি লোৱা তাৰপিছত আদা নহৰু থেতেলি লোৱা তাৰপিছত গোটা ধনিয়া আৰু গোটা জিৰা সেইটো একে থেতেলি লোৱা কি হয় একচুৱেলি আপোনালোকৰ মানে এই গোটা জিৰা আৰু গোটা ধনিয়াটো দিলে মানে ইমান ধুনীয়া মানে টেষ্ট এটা আহে নহয় খাবলৈ খুব মানে ভাল লাগে এইটো পেকেটতো নিদিব আপোনালোকে নিজে খুন্দি কেনে দিব এইটো মানে মজা লাগে মানে খাই ইয়াতে দিম এতিয়া হালধি ইমান দিগদাৰ হৈছে নহয় মোৰ এই ষ্টেণ্ড চিষ্টেণ্ড নাই ট্ৰাইপড নাই গতিকে হাতেদি কৰিব লগা হৈছে তো এতিয়া হালধি দিম অলপ অলৰেডি মাছখিনি মই হাফ ফ্ৰাই কৰি ল'লোঁ অলপ মানে সিজি ল'বলৈ দিওঁ এইখিনি আৰু এইফালে বগৰীখিনি মানে ধুনীয়াকৈ মই ভালেকেইদিন শুকালোঁ ৰ'দত এই গোটেই ঠাৰিবোৰ মই গুচাই দিলোঁ এনেকৈ এতিয়া এটা এনেকৈ ধুনীয়াকৈ শুকান এনেকুৱা গামলা বা যিকোনো এটা বস্তু লৈ ল'ব তাত গোটেইবোৰ ঢালি দিব বগৰীবোৰ এতিয়া দিম এই মছলাবোৰ যিবোৰ মই মিক্সিত পিচি থৈ দিছিলোঁ সেইবোৰ চামুচ লৈ লওঁ হাতখন জ্বলিব নহ'লে গোটেইবোৰ ভালদৰে সানি ল'ম তেল মই গৰম কৰি লৈছোঁ এইফালে মিঠাতেল যদি আপোনালোকে ৰেড চিলি দিব বিচাৰে ৰেড চিলি দিব পাৰে কালাৰটোৰ বাবে মই নিদিওঁ মই এই তিনিটাই দিম মছলা তাৰপিছত এতিয়া নিমখ দিম তেল গৰম হ'ল হাতেদি সানিব লগাই হ'ল মানে এতিয়া দিম ভিনেগাৰ
মানে ভিনেগাৰ দিলে কি হয় বস্তুবোৰ গেলি নাযায়, বহুত মানে মাহৰলৈকে বা বছৰলৈকে থাকে। আৰু যদি নাই শিঙো দিব পাৰে আৰু আপোনালোকে নেমু চেপি দিব পাৰে। যোৱা বছৰৰ বগৰী মোৰ এতিয়ালৈকে আছে, মই দেখাম ৰ'ব আপোনালোকক। সেইখিনি কিন্তু মই বনোৱা নহয়, মায়ে বনোৱা দি পঠাইছে। তাৰপিছত আৰু আছে বগৰী, সেইখিনি মই হেৰি কৰি থৈ দিছোঁ, কি কয় নিমখ দি কেনে এটা বৈয়ামত মই ভৰাই থৈ দিছোঁ। এতিয়া ধুনীয়া হ'ল, গোটেই তেলবোৰ দি দিম ইয়াত। ইমান ধুনীয়া ধুনীয়া মছলা গোন্ধাইছে এতিয়া। অলপ ঠাণ্ডা হ'ব দি মই হেৰি কৰিম, এইটো কি কয় মই বটলত ভৰাই দিম। এতিয়া গোটেইবোৰ ভালদৰে সানি দিওঁ। কালাৰটো ইমান ধুনীয়া লাগিছে। আপোনালোকে ইয়াতকৈ আৰু বেছি মানে ৰ'দত দিব পাৰে, পূৰা একদম ৰঙা ৰঙা হৈ যোৱাকৈ। মোৰ যোৱা বছৰ আচাৰখিনি তেনেকুৱা হাতখন চাওক। এইফালে ঔটেঙাখিনি অলপ সিজিলে, তো এতিয়া মই হাফ ফ্ৰাই মাছখিনি দি দিম। গোটেইবোৰ ভালদৰে লৰাই দিম। অলপ মানে পানী নিদিয়াকৈ অলপ ফ্ৰাই কৰি ল'ম সিহঁতক, তাৰপাছত পানী দিম। এইখিনি চাওক, মানে নিমখত দি কেনে মই ভৰাই থৈ দিছোঁ। ইমান টেষ্টি হয় নহয় এনেকৈ খাবলৈ। ট্ৰাই কৰি চাবচোন, এনেকৈ শুকুৱাই মেলি নিমখত দি দিব। এইখিনি চাওক, এইখিনি হৈছে যোৱা বছৰৰ বগৰী আচাৰ মায়ে দি পঠোৱা, আৰু এইখিনি হৈছে নিমখত দি কেনে থৈ দিয়া। মই এতিয়া আহি মেলি বনালোহি। মানে ইমান ভাল লাগে নহয়, কেতিয়াবা আপোনালোকৰ মানে শুই উঠি যদি খাবলৈ মন যায় দুপৰীয়া টাইমত, তেতিয়া এইটো খাব পাৰি। মানে মজা লাগে মানে খাই। এনেকৈ কৰি চাব, থৈ দিব এনেকৈ, বহুত দিনলৈকে মানে ভাল হৈ থাকে। এইফালে মাছ আৰু ঔটেঙা ধুনীয়াকৈ সিজিলে, এতিয়া দি দিম পানী, গৰম পানী। মই এখনত কিয় দিলোঁ বাৰু, ইয়াত যে মই তেল গৰম কৰিছোঁ যে, তো তেলকণ আছে অলপ আছিলে, তো সেইটো কাৰণে ভাল লাগিব বুলি মই এনেকৈ দি দিলোঁ। তো এতিয়া ধুনীয়াকৈ উতলিবলৈ দিম। এইফালে মই ভৰাই দিলোঁ আচাৰখিনি। চাওক কালাৰটো বৰ ধুনীয়া হৈছে ন, মজা হৈছে মানে খাবলৈ। মজা। এইখিনি এতিয়া ৰ'দত দি দিওঁ। আপোনালোকে ৰ'দত দিম বুলি ক'লেও পাৰে, এনেকৈ থৈ দিব পাৰে, কাৰণ মোৰ আগফালে ৰ'দ পৰি আছে, চ' মই দি দিওঁ ৰ'দত। আৰু আচাৰ বনাইছোঁ, দেখাম হা আপোনালোকক। ধুম এইফালে ধুনীয়া ৰ'দ পৰি আছে, দেখিয়ে পোৱা নাই। ইয়াত থ'ম। এইফালে মই কি ঔটেঙা আচাৰ বনাম, শুকুৱাই থৈ দিছোঁ। 2টা ঔটেঙা আছিলে, কাটি মেলি শুকুৱাই থৈছোঁ। মই ৰ'দ একো দেখি পোৱা নাই। বৰ ধুনীয়াকৈ উতলিছে। এতিয়া ইয়াত কি কৰিব আপোনালোকে, যদি জলকীয়া খাবলৈ মন যায়, এতিয়া ধুনীয়াকৈ এনেকৈ ফালি মেলি এই উতলি থকা টাইমত দি দিব। 2টা বা 1টা বা কিমান আপোনালোকে খাই দি দিব। আমি 2টা মানুহ খাব, গতিকে উৎপলে 1টা খাব, মই 1টা খাম। আমাৰ পোৱালিও জ্বলা খাব পাৰে, কিন্তু ইমানো নোৱাৰে মানে, চ' সেইটো কাৰণে দি দিছোঁ। অলপ গেছটো কমাই দিওঁ। মই মানে এইটো কি কয়, যিহেতু মই ঔটেঙাৰ জোল বনাইছোঁ, তো জোলকণ থাকিব লাগিব, তেতিয়াহে সেই টেষ্টটো আহে মানে। খালি এতিয়া ধুনীয়াকৈ ঔটেঙা আৰু মাছখিনি সিজিলে, তো এতিয়া মই গেছটো অফ কৰি দিওঁ।